নমস্কাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ' আৰু এটা নতুন টপিকৰ সৈতে আছোঁ বৰ্তমান মই আমাৰ গাঁওখনতে আৰু যিসকলে মোৰ ভিডিঅ'খিনি আগৰ পৰাই চাই আছে তেখেতসকলে গম পায় যে আমাৰ চুমনি মানে আমাৰ গাঁওখনৰ নাম হৈছে বৰচুমনি মিচিং গাঁও। তো আজি আমাৰ গাঁওখনতে দেখাই দিয়া আজি বৰচুমনি ৰাইজৰ সহযোগত আৰু বৰচুমনি মিচিং হৰি কীৰ্তন দলৰ উদ্যোগত আজি দেখাই দিছে শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী আজি উদযাপন কৰা হৈছে। তাকে আপোনালোকক আজি দেখাবলৈ যত্ন কৰিম কেনেকুৱা কি কথা। তো বলক আজি এইফালে আমি যাওঁ। তো চাব পাৰে এইখন হৈছে আমাৰ প্ৰথম গেটখন, আমাৰ নামঘৰখনৰ গেটখন। আৰু এতিয়া সেই ভিতৰৰ ফালে মই যাওঁ। এফালে আছে আমাৰ তিতিলো, এতিয়া ভিডিঅ' কৰি আছে। এতিয়া যাওঁ সেইফালে কি কৰিছে কি কৰা নাই। তো চাওক বেলুন ফুটি গৈছে। তো গাইজ দেখি পাইছে চাওক এইফালে খুব সুন্দৰকে মানে চাওক এইফালে শাৰী পাতিকে গেটত পুৰা সজাই থোৱা আছে। পুৰা এইফালে চাব পাৰে খুব সুন্দৰকে এনেকুৱা কাগজ পত্ৰৰ পৰা মজাকে মানে ধুনীয়া হ'বৰ কাৰণে লগাই থোৱা আছে। আৰু শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী সকলোকে উপলক্ষে থাকিল। আৰু এফালে চাব পাৰে এফালে হৈছে আমাৰ নামঘৰখন, আমাৰ চুমনি মিচিং গাঁৱৰ নামঘৰখন। আৰু আমাৰ ভণ্টিসকলে প্ৰসাদ কাটি আছে প্ৰসাদ দিবৰ কাৰণে। তো চাওক দেখি পাইছে আপোনালোকে এইখন হৈছে আমাৰ চুমনি মিচিং গাঁৱৰ নামঘৰখন। আৰু এই নামঘৰখনৰ ভিতৰতে আজি চুমনি মিচিং গাঁৱৰ হৰি কীৰ্তন দলৰ ইয়াত নাম গাব ভিতৰত অলপ পাছত। আৰু এইফালে আমাৰ ভণ্টি কেইজনীয়ে চানা ৰেডি কৰিছে। তো গাই চাব পাৰে এইফালে পুৰা প্ৰসাদ ৰেডি কৰিছে আমাৰ জন্মাষ্টমীৰ কাৰণে। এইফালে আমাৰ ভণ্টি কেইজনীয়ে আৰু এইফালে আছে আমাৰ মেজিক দা। কি খবৰ? ভাল ভাল। তোমাৰ? আছোঁ আৰু ৰাতিপুৱাৰ পৰাই কাম কৰি আছে। ৰাতিপুৱাই নহয় কালিৰ পৰাই কৰি আছে, পুৰা কষ্ট কৰি কাম কৰি আছে। আৰু এইফালে আছে আমাৰ অনিৰাম, এইফালে আছে আমাৰ ভাইটিসকলে পুৰা কৰি আছে ৰাতিপুৱাৰ পৰাই। আৰু আপোনালোকক যিমান পাৰোঁ দেখাব যত্ন কৰিম। আৰু এইফালে চাব পাৰে আমাৰ শ্ৰীকৃষ্ণৰ খুব সুন্দৰকৈ সজাই থোৱা আছে। কেনে লাগিছে জুবিন তোমাৰ? একদম মজা 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 আহিছে ন? মজা মজা। ঠিক আছে। এইখন হৈছে আমাৰ চুমনি মিচিং গাঁৱৰ মুৰং ঘৰ, যিখনত আমি সকলোৱে মিলি ইয়াত নাচ গান বিভিন্ন ধৰণৰ সাংস্কৃতিক ইয়াত আমি উপভোগ কৰোঁ। আৰু এফালে দেখি পাইছে কেইজনীমান আমাৰ গাঁৱৰ ছোৱালী। তো গাইজ দেখি পাইছে এইফালে আছে আমাৰ গাঁৱৰ ছোৱালী কেইজনী পৰা এইফালে আছে চব্জি নহয় এইফালে প্ৰসাদ কাটি আছে। মানে এইফালে আছে আমাৰ তৰালি, এইফালে চাই দিয়া আকৌ এইফালে আমাৰ সোণতৰা, এইফালে চাই দিয়া। এইফালে আছে জানমণি। এই ক'ত 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 পলাইছ? আৰু এইফালে আছে কি আছে নামটো পাহৰিলো নহয়। দয়াৱতী পুৰা চাৰিগৰাকীয়ে পুৰা কাটি আছে পুৰা মজাকে। এইফালে যে এইটো বিজি আছে কৈছে, এইফালে তৰালি গৈছে। তো তাতে কাটি থাক, মই এতিয়া যাওঁগৈ। যাওঁ অলপ পাছত মই আহিমগৈ গা ধুই পিনি। এতিয়া যাওঁ আৰু। তো গাইজ পুনৰবাৰ আকৌ মই গা পা ধুই পিনি একদম পুৰা ড্ৰেছ পিন্ধি পিনি এতিয়া আকৌ নামঘৰলৈ যাবলৈ ওলাইছোঁ। মই আৰু মা এইফালে আছোন, এইফালে একো নাই একো নাই। তো মা আৰু মই এতিয়া নামঘৰলৈ যাম। তাৰপিছত কি হ'ব আপোনালোকক দেখাবলৈ যত্ন কৰিম যিমান পাৰোঁ। আপোনালোকে চাই থাকক। তো গাইজ গৈ আছোঁ মই আৰু বায়েও আমাৰ লগত গৈ আছে। কেলে ইমান গৈ আছে? এইফালে আছে আমাৰ মা আৰু পিছফালে আমাৰ আছে ৰজিহঁতে আহি আছে পিছফালে। ৰজি এইফালে দেখি পাইছে ৰজিহঁতে আহি আছে আৰু বৰমাহঁতে আহি আছে। এতিয়া গৈ আছোঁ। তো গাইজ এতিয়া জ্বলাই লওঁ ধূপকাঠি আৰু তাৰপিছত সেৱা কৰি পিনি ভিতৰলৈ যাওঁ। চাব পাৰে খুব সুন্দৰকৈ মজাকৈ ইয়াত আয়োজন কৰা হৈছে। ধূপ জ্বলাই আছে।
নামঘৰৰ ভিতৰত আৰু এইফালে দেখিব পাৰিছে এইফালে চব ভকত বৃন্দসকলে সাজু হৈ আছে এতিয়া নাম গাবৰ কাৰণে আৰু এইফালে আছে আমাৰ এইফালে অথনি আহিছিলে অথনি আহি পালি অলপ হ'ল আৰু অলপ হ'ল এতিয়া আমি অলপ নাম শুনি লওঁ আৰু লগতে যিখিনি জানো সেইখিনি গাম আৰু এইফালে আছে আমাৰ গাঁৱৰে চাওক তো গাইজ এইফালে অলপ কৃষ্ণৰ বিষয়ে কৈ দিছে যে কি কেনেকৈ ক'ত জন্ম কৰিছিলে তো তাৰ পৰা মই অলপ ওলাই আহিলোঁ যিহেতু নেকি তাত অথনিৰ পৰা আছিলোঁ যে অলপ গৰম লাগিছে সেইকাৰণে অলপ বাহিৰলৈ ওলাই আহিছোঁ আৰু এইফালে তাত চলি আছে চাই থাকক তো গাইজ নামঘৰৰ পৰা এতিয়া আহি পিনি মোৰং ঘৰত আহিলোঁ আৰু মোৰং ঘৰত আহি পিনি দেখিলোঁ যে আমাৰ গাঁৱৰ মহিলাসকলে কিবা খোৱা বোৱা ব্যৱস্থা কৰিছে চানা বনাই কিবা কৰিছে আৰু খোৱা বোৱাৰ কাৰণে যিসকলে নামঘৰত আছে তেখেতসকলক মানে খোৱা বোৱাৰ কাৰণে আৰু এইফালে পিছফালে পূৰা লাগি আছে পূৰা মানে চাহ তাহ কিবা কিবি বনাইছে আৰু তো মই এতিয়া ইয়াত লাহেকৈ আছোঁ পূৰা ঠাণ্ডা বতাহ বলি আছিলোঁ আৰু পূৰা এইফালে পূৰা চলি আছে এইফালে মানুহ যোৱাই গৈ আছে ঘৰলৈ যোৱাই গৈছোগৈ তো এইফালে মই চাই আছোঁ আৰু এইফালে আছে আমাৰ বাবুহঁতে এইফালে আছে আমাৰ অৱনী নয় হাই তো ন ইউটিউবত লিখিব এইফালে আছে অৱনী আৰু ন আমি কোন তানে প্ৰিয়াংকুশ এইফালে আছে অৱনী এইফালে আছে প্ৰিয়াংকুশ তোমাৰ নামটো ন কামিনে হিমন্ত আৰু এইফালে আছে আমাৰ এই ডিৰাজ হাই তো এইফালে ডিৰাজ ন কামিনে বেটা ন কামিনে না ডাক্তৰ আৰু নকে বিদ্যুৎ নে উদিত তো এই পোৱালিকেইটাৰ পৰা খেলি আছে ইয়াত মোবাইলত পৰা আৰু এইফালে ইয়াত খেলি আছে খেলি লওক কেনেকৈ খেলে এইটো অঁ ভাল যে উঠা আকৌ তো আহিলোঁ নামঘৰৰ পৰা ঘৰলৈ বুলি আপোনালোকে ভিডিঅ'টো কেনেকৈ পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু লাইক কৰা যদি লাইক কৰি দিব যিসকলে এতিয়া নতুনকৈ চাই আছে তেখেতসকলে ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো শ্বেয়াৰ কৰি দিব মানে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু তো নেক্সট ভিডিঅ'ত লগ পাম এটা নতুন ভিডিঅ' প্ৰতিষ্ঠা আজিলৈ বাই বাই